মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবাৰ 100 নম্বৰৰ ভিতৰত 50 নম্বৰৰ MCQ আহিব। তাৰে MCQ বিলাক অলপ বেলেগ ধৰণৰ হ'ব, 8 ধৰণৰ MCQ হ'ব। সেবাৰ গাইডলাইন মতে সিম্পল MCQ থাকিব, যেটো সাধাৰণ আগে পিছে যেটো তোমালোকে পাই আহিছা সেইটো থাকিব। মাল্টিপল সিলেকশন MCQৰ মাজতো সিলেকশন নিৰ্বাচন বহুত কেইটা থাকিব, তাৰ পৰা আমি ওলাব লাগিব। ট্ৰু ফলছ MCQ সঁচা বা মিছা দিয়া থাকিব, তাৰ পৰা আমি উত্তৰ ওলাব লাগিব। এছাৰশন ৰিজন টাইপ MCQ উক্তি থাকিব, উক্তিৰ অনুসৰি যুক্তিও থাকিব, সেনেকুৱা ধৰণৰ MCQ থাকিব। মেথছ দা ফলোইং টাইপ MCQ দুটা কলম দিয়া থাকিব, দুটা শাখা দিয়া থাকিব, তাৰ পৰা আমি উত্তৰটো ওলাব লাগিব। স্টিমুলাছ বেছড MCQ ডাটা ৰিলেটেড তথ্য দিয়া থাকিব, সেই তালিকা দিয়া থাকিব, সেই তালিকাৰ পৰা আমি উত্তৰটো ওলাব লাগিব। স্টিমুলাছ বেছড MCQ ফিগাৰ ৰিলেটেড চিত্ৰ দিয়া থাকিব, ফিগাৰ দিয়া থাকিব, তাৰ পৰা আমি ওলাব লাগিব কোনটো শুদ্ধ হ'ব। সিকুৱেন্সিং টাইপ MCQ এটা ক্ৰম দিয়া থাকিব, এটা বিন্যাস দিয়া থাকিব, এটা সজ্জা দিয়া থাকিব, তাৰ পৰা ওলাব লাগিব কোনটো শুদ্ধ। তো আশা কৰোঁ তোমালোকৰ মোৰ ক্লাছৰ পৰা উপকৃত হ'বা। মই এটা এটাকে গোটেইকেইটা MCQ আলোচনা কৰিম, তোমালোকে চাই থাকিবা। আজিলৈ ধন্যবাদ।